নমস্কাৰ সকলোলৈ দেওবৰীয়া বিশেষ ভাত সাজলৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। আজি বিশেষ আছিল মিছা মাছ কচু পাতেৰে ভাপত দিয়া। ইয়াতে ক'লা বগা সৰিয়হ, নিমখ, আদা, নহৰু, জলকীয়া আৰু নাৰিকল দি এটা পেষ্ট বনাই ল'লোঁ। কেৰাহীত পানী দিলোঁ, নিমখ দি কচু পাতকেইটা সিজাই ল'লোঁ। এতিয়া ইয়াতে অলপ নেমু চেপি ল'লোঁ। সৰিয়হৰ পেষ্টটো দিলোঁ, লগতে সোৱাদ অনুসৰি নিমখ, মিছা মাছকেইটাও দি আটাইখিনি সানি ল'লোঁ ভালদৰে। এতিয়া ইয়াতে হালধি দিলোঁ আৰু প্ৰয়োজন মতে কেঁচা মিঠাতেল অলপ। এই গোটেই পেষ্টখিনি টিফিন বাতি এটাত দি দুটা জলকীয়া আৰু কেঁচা মিঠাতেল একেবাৰে শেষত দি আটাইখিনি মই এতিয়া ভাপত দিম। 15 মিনিটৰ বাবে ভাপত দিছোঁ। এয়া ৰেডি হৈয়ে গ'ল মিছা মাছ কচু পাতেৰে ভাপত দিয়া। খাবলৈ বৰ টেষ্টি হৈছিলে। এয়া লোকেল চিকেনৰ অকণমান পাতলীয়াকৈ জোল বনাইছিলোঁ, মুগৰ বৰ আৰু মিছা মাছ কচু পাতেৰে ভাপত দিয়া। ভাত সাজ কেনেকুৱা লাগিছে জনাব। আজিলৈ আহিছোঁ, বাই। নমস্কাৰ সকলোলৈ দেওবৰীয়া